ফাইনালি আহি পালো চাহপাত বাগান খোজকাঢ়ি তো সেই ঘৰখন বহুত পৰিষ্কাৰ কৰি ৰাখিব কিন্তু সাইডত কি হৈ আছে সেইটো অলপমান গুৰুত্ব কম হৈ যায় তো মোৰ পিছফালে চাওক কিমান ধুনীয়া এটা টিকলা মিকলা ঘৰ চাওক মোৰ পিছফালে কি আছে So what's up guys? Okhambaki rice. So আজি এই ঠাইটো দেখি গম পাই আছে না কোনটো ঠাই এই ঠাইটো হৈছে ষ্টেচন যোৱা ৰাস্তাটো so আজি ভাবিলো অলপ গাঁও সাইডটো এক্সপ্লোৰ কৰো ববি পেডেল মানে এইটো সাইডে আগতে আমি ফুৰিবলৈ আহিছিলো আমাৰ লগৰ কিটাৰ লগত ইভিনিং টাইমত সাইকেলিং কৰি আজি খোজকাঢ়ি মই অকলে তো চাও আজি কিমান দূৰ যাব পাৰো কিমান দূৰ কেনেকৈ এক্সপ্লোৰ কৰিব পাৰো তো বলক যাও तो ये है आनंद बाजार का नज़ारा और एतिया टाइम है 10:30 इटू साइडे जो जाओ धुनियाके आम ट्रेन स्टेशन गई पाम और मैं आज गई आसो इटू साइडे तो एतिया दुटा साइडे रास्ता आछे इटू एटा रास्ता और ए आगेदे एटा रास्ता आछे माने इटू साइडे जो जाओ तेनेहले अकमान लंग हबो और इटू साइडे जो जाओ अलपमान शर्ट हबो माने एटाई रास्ता अलप आगत गई माने जइन लागे और माने तो मैं भाविছো अलपमान शर्टकाट मारो माने जेहेतु स्टार्टिंग হয় बाकी तारे পৰা তেনেকে শর্টকাট নাই তো গৈ থাকিম তো এইখিনি জাস্ট অলপমান শর্টকাট মাৰি দিলো দেই So guys চাওক না মোৰ বেক সাইডে কিমান ধুনিয়া এটা সৰুকে চাহপাত চাহ খেতি কৰিছে চাওক না কিমান ধুনিয়া তো এইটো গাঁৱৰ মাজত বেছি ডাঙৰ এৰিয়া নহয় সৰুকে এৰিয়া তো ইয়েস আৰু এটা কথা মনত পৰিছে এইটো ৰাস্তাৰে গ'লে আমি চাহ বাগানো গৈ পাম তো যাবলৈ চেষ্টা কৰিম চাহ বাগানলৈকে আজি ৰ'দটো বহুত বেছি দিছে চাওক না একদম মূৰৰ ওপৰত উঠি আছে আৰু যেহেতু মই দেৰিকৈ ওলাইছোঁ ফাইনেলি মই মেইন ৰ'ডটো ওলাই আহিলোঁ এইটোৱে ৰাস্তা হয় মানে ইয়েছ মই যদি সেইটো ৰাস্তাৰে আহিলে এই ৰাস্তা দি আহি পালোঁ হয় আৰু ইয়াতে চাওক না কিমান ডাঙৰ গছ এজোপা আছে গাঁৱৰ পৰিৱেশবোৰ চাওক না কিমান মানে নেচাৰ চৰি এই গ্ৰীণ ইটো চাইডেও গ্ৰীণ ইটো চাইডেও গ্ৰীণ সকলো চাইডে গ্ৰীণ চ' কিবা এটা ভাল লাগে আৰু মনটো কোনো মানে তেনেকৈ গাড়ীৰ চাউণ্ড নাই বাহিৰা এক্সট্ৰা চাউণ্ড নাই ইয়েছ যিটো চাউণ্ড আছে সকলো নেচাৰ চাউণ্ড হয়তো চৰাইৰ চাউণ্ড পাব তেনেকুৱা ধৰণৰ আৰু ইয়াতে বৰ্ডত লিখি আছে থেংকছ ধন্যবাদ আৰু নেমৰাচং আপোনালোককো ভিডিঅ'টো চোৱাৰ কাৰণে নেমৰাচং তো মই এতিয়া আহি পালোঁ কৰুৱা ভাষা আৰু এইটো ৰাস্তাৰে চাওক এইটো বৰ্ডত লিখা আছে উৰপদ বিল চ' এইটো ৰাস্তাৰে উৰপদ বিলো যোৱা যায় আৰু এইটো চাইডে ৰাক্ষসনী 2 কিলোমিটাৰ মাত্ৰ এইটো চাইডে এইটো চাওক না মোৰ বেক চাইডে মন্দিৰটো কিমান ধুনীয়া লাগে চাওক না ভিতৰত চাওক না স্কুলে মাৰা ৰব যাও yes ha oh ছুটি সংগুছা তাৰ মানে বিগে স্কুলে পঢ়ে না ৰং ओके स्कूल से इसका मतलब इधर कुछ हो रहा है फंक्शन मतलब वो स्कूल की तरफ से कुछ किया गया है पता नहीं क्या हुआ हो रहा है हेलो तो এটা বস্তু দেখাই আছো চাওক এইটো চাওক না মন্দিৰটো एकदम ग्रीनर मजत ऑरेंज पिंक किमान धुनिया लागिছে না চাওক না আজিকালি যেহেতু গাঁও এৰিয়াটো এনেকৈ পাকা ঘৰ আহি গৈছে তো চৰকাৰে দিয়া পাকা ঘৰ হয়তো কিছুমানে ধৰ নিজে বনোৱা মানে অলপ আপগ্ৰেড হৈ গৈছে আৰু আগতে মই এটা বস্তু ভাবোঁ যে যেতিয়া মানুহে অলপ ষ্টেণ্ডাৰ্ড হৈ যায় না তেনেকৈ পাকা ঘৰবোৰ বনোৱা হৈ যায় তাৰপিছত না অলপমান পৰিষ্কাৰটো অলপমান কমি যায় ইয়াত নতুন ঘৰ বনাইছোঁ পাকা ঘৰ বনাইছোঁ অলপ মেহনত কৰি বনাইছোঁ তো সেই ঘৰখন বহুত পৰিষ্কাৰ কৰি ৰাখিব কিন্তু ছাইডত কি হৈ আছে সেইটো অলপমান গুৰুত্ব কম হৈ যায় যেন লাগে মোক তো বাকী আপোনালোকৰ নাজানো কি ভাবে বাট ইয়াছ ধুনীয়া ভাল লাগিছে কিন্তু আহি কেনে ইমান বেয়া লগা নাই মানে ৱাও ক'বলগীয়া নাই বাট ইয়েছ সকলো বস্তু বিউটিফুল আৰু এইফালে চাওক ব্লগ হাই ये है गोराईमारी
গ'লে ৰাক্ষসনী পাই যাম, কিন্তু মই ৰাক্ষসনী এতিয়া নাযাওঁ, মই যাম এইটো চাইডেদি। এইটো চাইডে ইয়াৰ কাৰণে গৈ আছোঁ কাৰণ মোক চাহ বাগান যাব লাগে। তো এতিয়া গৈ আছোঁ চাহ বাগান। তো ধুনীয়া মই চাহ বাগানৰ এৰিয়া চাহ বাগানটো দেখাম আৰু সকলোৱে দেখিছে, বাট হ'লেও মানে অলপ মোৰ ভাইবটো দেখাম। এইটো চাওক মাছ মাঞ্জ না মাঞ্জ যুঁজো লগত চে বুজে না তো এই ককাজনী ইয়াতে মাছ মাৰিছিল ধুনীয়াকৈ। চ' ফাইনেলি এই দেখো চাহপাত বাগান, ফাইনেলি চাহ বাগান আহি পালোঁ। আৰু ইয়াৰলৈকে কিমান সময় লাগে জানো আহাতে? 11:44 হৈছে জাষ্ট। তো মই ইয়াৰলৈকে আহি গ'লোঁ। এইটো এটা বিল, মানে আমাৰ যিটো উৰ্পদ বিল সকলোৱে চিনি পায় না। তো উৰ্পদ বিলৰে এইটো চাইডে সেই চাইডৰ পৰা মানে এনেকৈ আহে আৰু। তো এই আহিছে প্ৰথম মই দেখাই দিছোঁ, এই আহিছে চাহপাত। চ' ইয়ে হে চাহপাত। এইটো ৰাস্তাৰে যাব পাৰি মাজে মাজে। তো মই আৰু এইটো চাইডে বিলত পানী হৈছে দেখোন। ইমান বেছি হোৱা নাই, হ'লেও মানে ধৰ চাওক। তো ইয়াতে চাওক ধুনীয়া পানী ওলাই আছে। তো মই ইয়াতে মুখখন ধুই লওঁ আৰু ধুনীয়াকৈ। চাওক একদম চিকচিকা পানী। মজা লাগিল। মই পানীটো নাখাওঁ কাৰণ নাই, ঠাণ্ডা পানী একদম তলৰ পৰা ওলোৱা হয়, মাটিৰ তলৰ পৰা। হ'লেও মই পানীটো নাখাওঁ। মই পানী আজি খোৱা পানী মই বেগত লৈ আহিছোঁ অলপমান, ঘৰৰ পৰা লৈ আহিছোঁ বটলত। নোসোমাই দেখোন তো য়েছ, আজি বেগত চশমাযোৰ আছিল। তো কেনেকুৱা লাগিছে? এইটো ঘৰখন চাওক না, সৰু সৰু টিকলা মিকলা ঘৰ। এইটো মানুহ থাকিব পাৰে নেকি? এনে জাষ্ট বহি থকাৰ কাৰণে। এইটো চাওক না, এবাৰ সোমাই হ'ল। এইবাৰ এনে চাওঁ আৰু ইয়াতে। ভাই চাওক, তো মোৰ পিছফালে চাওক কিমান ধুনীয়া এটা টিকলা মিকলা ঘৰ। মজা লাগছে। একবাৰ ভিতৰত সোমাই আৰু ইয়াতে মানে মানুহ থাকে। ইয়াৰে মানে যেনেকৈ যে ধান খেতি আছে, তো ধান খেতিবোৰ ডিউটি কৰে আৰু। মজা লাগিছে ইয়াতে থাকি, টাইম স্পেণ্ড কৰি কিমান ধুনীয়া লাগিব ৰে। নাজানো কাৰ ঘৰ, মালিকজনে আহি কিনে দেখিলে কিবা কয় নাজানো আৰু। চাওক না, মুঠতে খেৰৰ একদম ফাইনেলি আহি পালোঁ চাহপাত বাগান খোজকাঢ়ি। এতিয়া টাইম 12:30 বাজে। ভাল লাগিল। This is for you. আপুনি ভাবি চাওকচোন, এনেকৈ গৰমত আৰু মানে বৰ্তমানটো কিমান গৰম জানে, আৰু আজিতো বহুত ধুনীয়া গৰম দি আছে। তো এই গৰমৰ মাজত এনেকৈ আপুনি বহি আছে, তলত চাওক পানী, আৰু এনেকৈ আপোনাৰ সন্মুখত এনেকৈ বিল, আৰু আপোনাৰ বেক চাইডে ইমান ধুনীয়া চাহপাত বাগান। কেনেকুৱা অনুভৱ ভাবি চাওকচোন। চ' য়েছ, বহুত ধুনীয়া লাগি আছে। ধুনীয়া বতাহ মাৰি আছে ইয়াতে, একদম কালিয়া আৰু ফ্ৰেছ হাৱা। তো বলক আৰু আগলৈকে যাওঁ, একদম শেষলৈকে যাম। আৰু এটা কথা, শেষৰ তাতে মানে এটা চুইচ গেট আছে ধুনীয়া। চুইচ গেটত মানে তেনেকৈ চাবলগীয়া নাই, মানে এনে ধৰ মানে শান্তিৰ ঠাই আৰু মানে চুইচ গেটত। তো সেয়াই চাওঁ, যদি যাব পাৰোঁ তেনেহ'লে যাম। বেছি দূৰত নহয়, এই চাহপাত বাগানটো পাৰ হৈয়ে অলপ সেইটো চাইডে যাব লাগে। তো চাওঁ, যাবলৈ চেষ্টা কৰিম, আৰু তাৰে ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ। তু হোগা জৰা পাগল তুনে মুঝকো হে চুনা,
कैसे तूने अनकहा सब सुना तू होगा जरा पागल तूने मुझको है चुना तू दिन सा है मैं रात आना दोनों मिल जाए सामों की तरह ये मोह मोह के धागे এই ভিতৰত যাব পাৰিলো হয় কিন্তু ভিতৰত যাই কি কৰিম সেমে যেহেতু গুটেখিনি তো মই নগলো আৰু ভিতৰত আৰু যেহেতু মই খোজকাঢ়ি আহিছোঁ আৰু ইয়াৰ পৰা যাবও লাগিব ঘৰত ইয়াৰলৈকে 10 কিলোমিটাৰ হয় আৰু 10-11 কিলোমিটাৰ মান হয় তো আহিলোঁ আৰু ইমান দূৰ যাব লাগিব যেহেতু মই বেছি টাইম ৱেষ্ট নকৰোঁ ইয়াতে বহুত সময় আৰু তাতে মাজতে অলপ সময় বহিলোঁ অলপ সব ফাইনেলি আহি পালোঁ মেইন ৰোড এইটো চাইডে চাওক এইটো চাইডে ধুনীয়া যাব পাৰি আৰু মই আহিলোঁ এইটো চাইডৰ পৰা আৰু ইয়াতে আহি পালোঁ আৰু এইটো চাইডে গ'লেও মই যাব পাৰোঁ এইটো চাইডেও যাব পাৰোঁ মানে এই ৰাইখচনি ফৰেষ্ট গেট এইটো চাইডে হয় সো গাইজ মই ফাইনেলি আহি পালোঁ এইটো চাওক ফাইনেলি মই আহি পালোঁ চুইচ গেট মোৰ লাষ্ট ডেষ্টিনেশ্যন এই আগত আছে নজাৰা कुछ ऐसा एकदम पानी लोड हो गई याते बहुत मानुह टाइम स्पेंड কৰিব আহে যেতিয়া বেকাৰ থাকে আৰু ঘৰত মজা হাৱা কিন্তু মজা দি আছে একদম চালিয়া হাৱা ভাই চাওক না খোলা একদম খোলা জায়গা একদম মস্ত মাই গড চাওক মোৰ পিছফালে কি আছে চাওক না এই বস্তুটোৱে পানীৰ ৰখাই মানে এইটো ডাউন কৰি দিয়ে যেতিয়া বিন্দাস ৰখি যায় পানীটো চাওক না একদম খোলা খোলা মই তাৰে পৰা আহিলোঁ যি নহওক ভাল লাগিলে আহি ইমান ধুনীয়া পৰিৱেশ আৰু ইয়াতে যিহেতু অলপমান ৰিস্কিও হয় তাতে ওপৰত যিটো ওপৰত আছে ওপৰত উঠিব নিদিয়ে তেনেকৈ বেছিকেলি তো কেইটামান দাদা আৰু আংকাল কেইটামান আছিলে তো ইহঁতে থকাৰ কাৰণে মই এইটো ক'লোঁ যে উঠিব পাৰিম নেকি তো ইহঁতে ক'লে অ'কে আমি থকাৰ কাৰণে ইয়াতে উঠিব দিছোঁ নহ'লে উঠিব নিদিলোঁ হয় তেনেকৈ বুলি কৈছে আৰু কোনোবা যদিও আহে তাতে ওপৰত তেনেকৈ নাযাব কাৰণ বহুত ৰিস্কি হয় আৰু এতিয়া পানীৰ ধাৰটো আপোনালোক দেখুৱাইছোঁ এতিয়াও দেখুৱাই চাওক কিমান বেছি ধাৰ তাতে পৰিলে বহুত ৰিস্ক আৰু মানে এইখিনি ঠাইটো আৰু ঠাইটো বহুত ডাঙৰ ঠাই নহয় আৰু ওপৰত বহুত মেচিন পাতি কিবা কিবি আছে না তো বহুত সৰু ঠাই আৰু তো ওপৰত গৈছিলোঁ তো ভিডিঅ' মই জাষ্ট কেমেৰাটো ওলাইছিলোঁ তাতে আংকাল কেইটামান বহি আছে না তো ইহঁতে কৈ দিছে যে এনেকৈ ভিডিঅ' বনোৱা এলাও নাই আৰু ইয়াতে উঠাও এলাও নাছিলে আমি থকাৰ কাৰণে তোমাক উঠিব দিছোঁ চ' মই যাই যেতিয়া ক'ল ইহঁতে মই আৰু অলপমান মাইণ্ডটো মানে অলপমান ভয় লাগি গ'ল সেইকাৰণে যিবিলাক তাৰে পৰা মই নামি আহিলোঁ আৰু নৰখিলোঁ আৰু তাতে লিখাও আছে মই বৰ্ডটো একচুৱেলি মই চোৱা নাছিলোঁ চ' য়েছ কিছুমান ঠাই অলপ মানি চলিব লাগে আৰু সিহঁতে যেনেকৈ কৈছে মই তেনেকৈ মানি ধুনীয়াকৈ মই নামি আহিলোঁ আৰু এতিয়া যাওঁ ইয়াৰে পৰা ধুনীয়াকৈ ওলাই দিম ঠাইখিনি বহুত ধুনীয়া লাগিছে চ' গাইজ মই এতিয়া ক'ত আছোঁ গম পাই ন যাওঁতে যে দেখা পাইছিলোঁ ইয়াতে কিবা প্ৰগ্ৰাম এটা হৈ আছিল না চ' এই প্ৰগ্ৰামটো আহি পালোঁ আৰু মানে আহোঁতে যোনটো চাইডে গৈছিলোঁ সেইটো চাইডে আহিলোঁ চ' এতিয়া যাওঁতেতো মানুহ নাছিল এতিয়া পূৰা ফুল মানুহ হৈ আছে তো মোৰ মোবাইলটো ডেড হৈ গৈছিল আহোঁতে তো ভিডিঅ' বনাব পৰা নাছিলোঁ ইয়াতে মোবাইলত চাৰ্জ দিলোঁ ক্লাবৰ ভিতৰত তো এতিয়া ইয়াতে ধুনীয়া ৰাভা কৃষ্টি ডান্স হৈ আছে চ' মানে এইটো প্ৰগ্ৰামটো পাতিছে কিবাৰ কাৰণে কিবা স্কুলৰ শিক্ষা অনুষ্ঠানৰ মানে কিবা এটা হয় আৰু মানে তো এতিয়া ৰাভা কৃষ্টি ষ্টাৰ্ট হৈছে মই আপোনালোকক দেখাই আছিলোঁ চ' এই হৈছে ক্লাব মানুহ চাওক মানুহ গাইছ তো ইয়াতে আহি যায় ৰনছ পেগু
গাঁৱৰ স্কুলবোৰ আছে সকলো স্কুলৰে ষ্টুডেণ্টবোৰ আহিছে ইয়াতে ধুনীয়া অনুষ্ঠান এটা পাতিছে ইয়াতে আহিছে যাওঁ চ' গাইজ এতিয়া হৈ আছে টাইম 3:40 আৰু মই এতিয়া ইয়াৰে পৰা যাওঁ কাৰণ ওলাইছোঁ 10টা বজাত তো এতিয়ালৈকে ঘৰ গৈয়ে পোৱা নাই ইয়াতে বহুত সময় থাকিলোঁ মোবাইলটো অলপমান চাৰ্জ কৰিলোঁ তো এইটো চাইডে গৈছিলোঁ এইটো চাইডে আহিলোঁ আৰু আজিও ছেম মোবাইল চুইচ অফ হৈ গৈছিলে তো ইয়াতে চাৰ্জ দিলোঁ বাকী ভাল লাগিল অনুষ্ঠানখিনি চালোঁ আৰু এতিয়াও হৈ আছে এনেকৈ ডান্স কম্পিটিশ্যন নহয় এইটো মানে টাইম চাওক কেইটা বাজে এতিয়া গাইজ ৰ'ব ট্ৰেঞ্চিশ্যন তো যিয়ে নহওক আজি ৰাভা গাঁও এৰিয়া মই এক্সপ্ল'ৰ কৰিব গৈছিলোঁ কিন্তু ৰাভা ডান্সৰলৈকে দেখা পালোঁ অকস্মাত তো যি নহওক ভিডিঅ'টো কেনেকুৱা লাগিল মোৰ লগত আপোনালোকেও দেখা পালে তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব য়াছ বাকী ভিডিঅ'টো আজি ইয়াতে সামৰণি কৰোঁ এইটো হৈছে গোৱালপাৰা ট্ৰেইন ষ্টেচন তো বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ আৰু চ' বাই বাই